ৰাজ্যৰ খেতিয়কসকললৈ আহি পৰিছে দুটাকৈ ভাল খবৰ হয়। যদি আপুনি পিএম কিষাণৰ টকা লাভ কৰি আছিল, এইবাৰ কিন্তু পিএম কিষাণৰ 23 নং কিস্তি পাবলৈ হলে আপোনাক কেইটামান কাম কৰিব লাগিব, তেতিয়াহে এইবাৰ আপুনি পিএম কিষাণৰ টকাটো লাভ কৰিব। আৰু এটা ডাঙৰ খবৰ যে আপুনি যদি পিএম কিষাণৰ টকা লাভ কৰা নাই বা আপুনি চৰকাৰী কোনো ধৰণৰ আঁচনি লাভ কৰা নাই, তেনে ক্ষেত্ৰত আপুনি যদি এজন যোগ্য কৃষক হয়, তেতিয়াহলে আপুনি বছৰি 11,000 টকা ল'ব পাৰিব বা 11,000 টকা লাভ কৰিব। কেনেকৈ এই 11,000 টকাটো লাভ কৰিব বা 23 নং কিস্তি পাবলৈ হলে আপুনি কি কাম কৰিব লাগিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি আপুনি ফেচবুকৰ পৰা চাই আছে, পেজটো ফলো কৰি শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব। সো এতিয়া মই আলোচনা কৰিম পিএম কিষাণৰ 23 নং কিস্তি পাবলৈ হলে কি কাম কৰিব লাগিব বা কেতিয়া আপুনি এই 11,000 টকাটোৰ কাৰণে আবেদন কৰিব পাৰিব বা কোনসকল ব্যক্তিয়ে এই 11,000 টকাটো ল'ব পাৰিব। ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আৰু তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব pmkisan.gov.in বুলি। সাৰ্চ কৰাৰ লগে লগে পোনপ্ৰথমতে যিটো সাইট খোল খাব পিএম কিষাণ সন্মান নিধি, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ৰাইট সাইডত ওপৰত দেখিব পাইছে 3 লাইন আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। তাৰ পিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে বহুকেইটা অপশন দেখিব পাৰিব। পোনপ্ৰথমতে কিন্তু আপোনাৰ এই পিএম কিষাণৰ যিটো হিতাধিকাৰীৰ লিষ্ট আছে, এই লিষ্টখন চেক কৰিব জানিব লাগিব যে আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নে নাই। আৰু শেষত আপুনি দুটা কাম কৰিব লাগিব, সেই পইণ্টটো মই কৈ দি আছো। পোনপ্ৰথমতে এই লিষ্টখনত আপুনি বিচাৰি উলিয়াব লাগিব পিএম কিষাণৰ যিখন ফাইনেল লিষ্ট ইতিমধ্যে প্ৰকাশ কৰিছে, এই লিষ্টখনত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নে নাই। তাৰ কাৰণে ইয়াতে দেখিব পাৰিছে বেনিফিচিয়াৰী লিষ্ট, তাত ক্লিক কৰি দিব। বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিছে ষ্টেট, সিলেক্ট ষ্টেটত ক্লিক কৰি আসাম বুলি সিলেক্ট কৰি দিব। ডিস্ট্ৰিক্ট যিটো আছে আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় সেইটো সিলেক্ট কৰি দিব। ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছতে সাব ডিস্ট্ৰিক্ট যিটো আছে সেইটো আপুনি সিলেক্ট কৰি দিব। তাৰ পিছতে ভিলেজ যিটো আছে সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব। ভিলেজটো সিলেক্ট কৰাৰ পিছতে ইয়াতে দেখিব পাৰিছে বেনিফিচিয়াৰী লিষ্ট 11/6/2026, অৰ্থাৎ আজিৰ দিনটোত কিন্তু এইটো লিষ্ট প্ৰকাশ কৰা হৈছে। অৰ্থাৎ এই লিষ্টখন ফাইনেল লিষ্ট হয় আৰু এই লিষ্টত আপোনাৰ নামটো আছে নে নাই বিচাৰি উলিয়াব লাগিব। ইয়াতে দেখিব পাৰিছে গোটেইখিনি ফিল কৰাৰ পিছতে গেট ৰিপৰ্টত ক্লিক কৰি দিব। গেট ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিছে ফাৰ্মাৰ নেম বা চিৰিয়েল নাম্বাৰ, জেণ্ডাৰ গোটেইবিলাক ইয়াতে শ্ব' হ'ব। আৰু ইয়াতে ডাঙৰ এটা লিষ্ট 1 2 3 4 যিমান কেইটা পেজ আছে ইয়াতে এনেকৈ শ্ব' হ'ব। আপুনি এই লিষ্টত যদি ফাৰ্ষ্ট পেজত নাপায়, ছেকেণ্ড পেজ ইয়াতে ক্লিক কৰি দিব, থাৰ্ড পেজ, ফ'ৰ্থ পেজ এনেকৈ আহি থাকিব। ইয়াৰ পৰা পোনপ্ৰথমতে আপুনি জানিব লাগিব যে পিএম কিষাণৰ যিখন হিতাধিকাৰী ফাইনেল লিষ্ট প্ৰকাশ কৰা হৈছে, এই লিষ্টখনত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নে নাই। আৰু যদি আপোনাৰ এই লিষ্টখনত নাম অন্তৰ্ভুক্ত হৈছে, তেনে ক্ষেত্ৰত আপুনি কি কাম কৰিব লাগিব, তেতিয়া এইবাৰ আপুনি পিএম কিষাণৰ 23 নং কিস্তিৰ টকাটো লাভ কৰিব। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব, মই দেখুৱাই দি আছো আপুনি কি কাম কৰিব লাগিব। পিএম কিষাণৰ 23 নং কিস্তি পাবলৈ হলে নতুনকৈ এটা আপডেট আহি পৰিছে আৰু এই আপডেটটো কিন্তু প্ৰত্যেকজন পিএম কিষাণৰ হিতাধিকাৰীয়ে মানিব লাগিব। অৰ্থাৎ এই কামটো সম্পূৰ্ণ কৰিব লাগিব, তেতিয়াহে আপুনি এইবাৰ পিএম কিষাণৰ 23 নং কিস্তিৰ টকাটো লাভ কৰিব। আৰু ইয়াতে গুৱাহাটীত কি কোৱা হৈছে সেই বিষয়ে মই দেখুৱাই দি আছো। এতিয়া ইয়াতে কোৱা হৈছে যিসকল কৃষকে পিএম কিষাণ আঁচনিৰ অধীনত 22 নং কিস্তিত ধনৰাশি লাভ কৰিছিল, সেইসকল হিতাধিকাৰী কৃষকক নিকটৱৰ্তী CSC লৈ গৈ eKYC সম্পন্ন কৰিবলৈ অনুৰোধ জনোৱা হ'ল। কৃষকসকলে যথা সময়ত eKYC সম্পন্ন নকৰিলে পিএম কিষাণৰ পৰৱৰ্তী কিস্তিত ধন পোৱাৰ পৰা বঞ্চিত হ'ব। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে যদি আপুনি 22 নং কিস্তিত টকা লাভ কৰিছিল, তেনে ক্ষেত্ৰত এইবাৰ কিন্তু আপুনি পিএম কিষাণৰ 23 নং কিস্তিৰ টকাটো এনেই নাপায়। আপোনাৰ eKYC যিটো আছে সেইটো সম্পন্ন কৰিব লাগিব, তেতিয়াহে আপুনি এইবাৰ পিএম কিষাণৰ 23 নং কিস্তিৰ টকাটো লাভ কৰিব। আৰু আপুনি যথা সময়ত কিন্তু এইটো জুন মাহৰ ভিতৰতেই কিন্তু আপুনি সম্পন্ন কৰিব লাগিব। আপোনাৰ ওচৰত যিখন CSC চেণ্টাৰ আছে তাত গৈ কিনে কিন্তু আপুনি এইটো eKYC খন সম্পূৰ্ণ কৰিব পাৰিব। আৰু যদি আপুনি eKYC খন সম্পূৰ্ণ নকৰে, তেনে ক্ষেত্ৰত কিন্তু আপুনি এইবাৰ 23 নং কিস্তিৰ পৰা বঞ্চিত হ'ব। অৰ্থাৎ আপোনাৰ পিএম কিষাণৰ হিতাধিকাৰীৰ যিখন লিষ্ট আছে তাৰ পৰা নাম কৰ্তন হোৱাৰ চান্স আছে। সো আপুনি এই জুন মাহৰ ভিতৰতেই কিন্তু এইটো সম্পন্ন কৰি ল'ব লাগিব। আৰু 2 নম্বৰ যিটো আপডেট আহিছে, যদি আপুনি এজন খেতিয়ক হয়, যোগ্য খেতিয়ক হয়, আপুনি পিএম কিষাণৰ টকা লাভ কৰা নাই বা চৰকাৰী আঁচনি লাভ কৰা নাই, তেনে ক্ষেত্ৰত কিন্তু আপুনি বছৰি 11,000 টকা লাভ কৰিব। সোণগুটিৰে সোণালী ভৱিষ্যত, অসমৰ পথাৰৰ পৰা শক্তিশালী অৰ্থনীতি, যোগ্য কৃষকলৈ বছৰি 11,000 টকাৰ সাহায্য প্ৰদান কৰিব চৰকাৰে। আৰু এইটো ইতিমধ্যে বাজেটত আলোচনা কৰা হৈছে আৰু ইয়াৰ কাৰণে কিন্তু এতিয়ালৈকে আবেদন প্ৰক্ৰিয়া আৰম্ভ
হোৱা নাই। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগষ্ট মাহৰ প্ৰথম ভাগতেই কিন্তু আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। মই অতি সোনকালে কিন্তু ভিডিঅ' বনাই দিম কেনেকৈ আবেদন কৰিব বা কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। আপোনালোকৰ নথিপত্ৰৰ ভিতৰত আধাৰ কাৰ্ডখন, পেন কাৰ্ডখন, তাৰপিছত আপোনাৰ বেংক পাছবুক, এইখিনি কিন্তু নথিপত্ৰ আপোনালোকে ৰেডি কৰি ৰাখক। আৰু আগষ্ট মাহত যেতিয়া আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব, মই অতি সোনকালে এটা ভিডিঅ' বনাই দিম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া এই আপডেটটো আহি যায়, মই অতি সোনকালে কিন্তু আপোনালোকক ভিডিঅ' আকাৰে বনাই দিম। চ' এইখিনি আছিল আজিৰ মূল ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেললৈ নতুনবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।